নমস্কাৰ বন্ধুসকল, আমি আহি আছো অৰুণাচলৰ এটি খুব সুন্দৰ মন্দিৰলৈ। খুব সুন্দৰ এটি মন্দিৰ, আপোনালোকে চাই থাকক, দেখিবলৈ পাব। বহুত দূৰ দূৰণিৰ পৰা আহে, বহুতো লোকে এই মন্দিৰ দৰ্শন কৰিবলৈ। যিটো মন্দিৰ সোণালী মন্দিৰ বুলি কোৱা হয়, আমি এতিয়া আহি আছো আপোনাৰ সোণালী মন্দিৰলৈ। অৰুণাচলৰ টেঙাপানী অঞ্চলত অৱস্থিত এই মন্দিৰটো। হয়, আহি আছো। খুব সুন্দৰ মন্দিৰ, খুব সুন্দৰ মন্দিৰ। সুন্দৰ এটি মন্দিৰ, গৈ আছো। খন্তেক সময়ৰ পাছত আপোনালোকে দেখিবলৈ পাব। খন্তেক সময়ৰ পাছতে আপোনালোকে গল্ডেন মন্দিৰ দেখিবলৈ পাব। চাই থাকক, আৰু 1 মিনিট সময়ৰ পাছতে আপোনালোকে গল্ডেন মন্দিৰ দেখিবলৈ পাব। গৈ আছো। গল্ডেন মন্দিৰৰ কাষলৈ গৈ আছো। গল্ডেন মন্দিৰৰ কাষলৈ গৈ আছো। খুব সুন্দৰ মন্দিৰ, সোণালী মন্দিৰ। বহুত সুন্দৰ, অতি সুন্দৰ। গল্ডেন মন্দিৰৰ আশে পাশে কিমান সুন্দৰ পৰিৱেশ দেখিছে নিশ্চয়। এয়া হৈছে আচল যিটো গল্ডেন মন্দিৰ। এইটো দেখিবলৈ নিশ্চয় ভালেই লাগিছে। সুন্দৰ পৰিৱেশ, বহুতো মানুহ আহে, আগমন ঘটে এই অৰুণাচল টেঙাপানী অঞ্চললৈ এই মন্দিৰ চাবলৈ। আপোনালোকে সকলোৱে আহিব। ভিতৰত অকণমান ভিতৰৰ পৰিৱেশ মই দেখাই দিছোঁ। মন্দিৰলৈ গৈ আছোঁ। এইডাল চিৰিয়েদি মই নুঠো, অন্য এডাল চিৰিয়েদি উঠিম। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। অকণমান ওচৰৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এবাৰ অলৰেডি মই জোতা খুলি সোমাই আহিলোঁ, আকৌ জোতা খুলি যাবলৈ নগৈছোঁ আৰু অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। এয়া জোতা নোখোলাকৈ সোমাব নিদিয়ে। প্লিজ আউট অফ ইয়ৰ শ্বুজ। জোতা নোখোলাকৈ সোমাবলৈ নিদিয়ে, গতিকে বাহিৰৰ পৰা দেখাই দিছোঁ। খুব সুন্দৰ পৰিৱেশ, সুন্দৰ মন্দিৰ, দেখিছে নহয়। খুব সুন্দৰ এটি পৰিৱেশ। বহুতো লোক আহিছে, অহা যোৱা কৰিছে, চাইছে। এয়া দেখিছে,